Hello everyone, good morning. কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে। আজি মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ৰাতিপুৱাই দেখিছে একদম সাজি কাচি ৰেডি হৈ আছো। মেখেলা চাদৰ পিন্ধি ইফালে মাৰ কাপোৰ পিন্ধি লৈছো আৰু ব্লাউজ দেখিছে। ক'ত মাৰ সাইজৰ লগত মোৰ সাইজ মিলিব। তথাপিও ঘৰৰ পৰা আনিলো যেতিয়া আৰু পটককে প্ল্যান হৈ গ'ল যাবলৈ এফালে। তো মাৰ কাপোৰে পিন্ধি লৈছো আৰু আমি যাম এতিয়া আমাৰ ওচৰতে থকা আমাৰ ৰঙাজানত থকা দিউ নামঘৰলৈ। মই সেইদিনা আপোনালোকৰ যিটো আমাৰ আপাৰ আছাম জাৰ্ণি ভ্লগ মই দেখাইছিলোঁ ঘৰলৈ অহা, তো তাতে মই দেখাইছিলোঁ দিউ নামঘৰ দেখাইছিলোঁ। আহিলে প্ৰায় যোৱা হয়ে আমাৰ, কেতিয়াবা বাইচান্স থাকে আৰু, কিন্তু আমি যেতিয়াই আহোঁ তাত এবাৰ মানে মূৰ দোৱাই যাওঁৱেই। ভাবিছোঁ আজি বৃহস্পতিবাৰে খোলে সেইটো নামঘৰ সদায়, আৰু ভাবিছোঁ তালৈকে যাওঁ, সেৱা কৰি আহোঁগৈ আৰু ভ্লগটো শেষলৈকে চাই থাকিব। হেল্ল', আমি ওলালোঁ, এয়া ৰেডি হৈ ল'লোঁ। আজি প্ৰথমবাৰ কাৰণে আছোঁ, আগতে লৈছিলোঁ সেন্দুৰৰ ফুট লৈছোঁ। এয়া আমি যাওঁ এতিয়া দিউ নামঘৰলৈ। এইফালে গোটেই পথাৰবিলাকত পানী, চাওকচোন গোটেই পানী হৈ গৈছে। এইকেইদিন বৰষুণ যে পানী হৈ গৈছে। আমি এতিয়া নামঘৰ পালোহি। নামঘৰৰ ভিতৰত সোমাই চাকি বন্তি লৈ ল'লোঁ আৰু ভগৱানৰ ওচৰত জ্বলাই আশীৰ্বাদ ল'লোঁ। আৰু এয়া হৈছে কালি এটা ৰীল দিছিলোঁ মই, যে নিজে আবিৰ্ভাৱ হোৱা কুৰ্মৰূপী ভগৱান বিষ্ণু। আৰু এই নামঘৰত যে ফিতা বন্ধাৰ ব্যৱস্থা আছিল, শুদ্ধ মনে যি বিচাৰে সকলো পাব। মই বহুত প্ৰমাণ পাই থৈছোঁ। মোক কেনেকুৱা লাগিছে আজি জনাবচোন দেই। মাৰ চাদৰ পিন্ধি আহিছোঁ, ঢিলা ব্লাউজ, ফুট ল'লোঁ, ভুল নহ'ল বাৰু। সেন্দুৰৰ ফুট লৈ ইমান অভ্যাস নাই যে, তথাপিও খুলি পেলাই ৰেডি কৰি সদায় ৰাখি থৈ দিয়ে দেই। আমি পালোহি, গেট চেট খুলি থৈ দিছে। হা, তুমি পুৰা চকীদাৰী কি হ'ব? ফেনো চলোৱা নাই, কাৰেণ্ট যাব যে, কাৰেণ্টৰ বিল উঠিব। মন্দিৰৰ পৰা আহি পালোহি ঘৰ। তাৰপিছত এতিয়া আকৌ লৰালৰিকৈ ওলাইছোঁ পাপাৰ লগত বজাৰ দোকানত যাওঁ, বৰগোলা যাওঁ। এইখন মই পঢ়া স্কুল চাওক, এতিয়া বহুত বেলেগ হৈ গ'ল, বনাই আছে। কিতাপৰ টাউন হাই স্কুল, বহুত মেমৰি আছে দেই ইয়াত। গীতানি দেখাই দেখোন, এইটো মই ল'লো, এইটো মোৰ লগত এজনী ফ্ৰী, লগত বাৰ ফ্ৰী। আহা, কিতাপৰ মানে বৰগোলা। ল'লো। ভিডিঅ' কৰি আছো আৰু তিতাবৰ কিটা বৰগোলা সঁচাকে। কালি এইফালে গৈছো, ট্ৰেইনলৈ গলো, ট্ৰেইনখন কিন্তু বন্ধ কৰি দিলে। মই মাক কৈছো, বোলো বৰগোলাত মোৰ মানে পাপা চাওক কেনেকুৱা হিৰো দেখিছে আমাৰ পাপা। এতিয়া একদম বাইক চলাই পুৰা চাৰিআলি ফালি থাকে। ৰিটায়াৰমেণ্ট হোৱা 5 বছৰমান হ'ল দেই। গাইজ, এইফালে চব গাহৰি বনাই আছে। এইফালে মায়ে এয়া গাজ খৰিচা দি দিছে। গাহৰি পিচকেইটা চাওক না, তেলত মুখত পানী আহি গৈছে দেই। আৰু এয়া একদম বাবুৱে চাই পেলাই আনিছে, মজা। সি নাখায়, কিন্তু মাংসটো যে আনিছে নহয় কিছু। আৰু এয়া চিকেন বনি আছে। গাহৰি মাংসৰ ৰেচিপিটো বাৰু নিদিলোঁ, একদম বিনা তেলত বনাইছে এনেকে। আৰু হেতা লৰাই আছে আজি বেলেগে। মই দেখাই নিদিওঁ কোনে, যদি চিনি পাইছে কমেণ্ট কৰক। তেল চাওক, বিনা তেলত গাহৰি বনাই থকা হৈছে দেই। তাৰ কাৰণে এয়া চাউল আৰু এয়া ভেদাইলতা, মানিমুনি, এতিয়া ৰস বনাই ছোৱালীকো খুৱাম, আমিও খাম। আৰু লগতে সৰু মাছ আছে নহয়, সৰু মাছৰ লগত জোল বনাব মায়ে। কিমান খাব? এয়া কণী বইল, খাই থকাহে হৈছে।
সেইটাকনতে মজা দুপৰীয়া সময়ত এতিয়া মায়ে ভাত বাঢ়িলে ভাত মানে এফালে পোলাও বনালে এফালে চিকেন বনাইছিলে একদম স্কিন থকা চিকেনটো আৰু এফালে বনালে একদম উইদাউট অইল পৰ্ক ইমান টেষ্টি হৈছিলে মানে কি ক'ম আৰু মাৰ হাতৰ খানা বুলি ক'লেতো আৰু এনেও ভাল লাগে উফ কি মজা থাকিবি না যাবি যাম কে গুচি যাবি থাক কাইলৈ আমি নমাই থৈ যাম বগাঘাটত नहीं থাকেগা এটো আমাৰ ককাই দিও এয়া লৈ আহিছে কিবা কিবি খাবলে এফালে আহি গ'ল মোৰ কাজিন সিস্টাৰ মুন্মি হেল্ল' বোকাখাটৰ দেই আমি লগ পাইছো কিমান বছৰৰ পিছত আই থিংক 10 years after 10 years দুইজনী লগ পাইছো শ্বেয়াৰ কৰিবা নেকি ক্লিপটো ওকে এতিয়া আমি কথা পাতো বাই বহুত ভাল লাগিলে বাই বাই দিয়া ন যাবা আমাৰ তাত ঐ যাব দে ঠাই লৈ যাব এফালে চাই দিও ঠাই লৈ যাব আমাৰ নগাঁও বাই 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 ইহঁতি আহিছিলে যা ইয়াক ইমান ৰখাইছো থাকিবলৈ ই নাথাকে এইটো ৰিভেঞ্জ ল'ম মই পিছৰ বাৰত বাই বাই দেই বাই বাই এভৰিৱান বাই বহুদিনৰ মূৰত যেতিয়া আপোন মানুহবোৰক লগ পোৱা যায় একদম এৰি দিব মন নাযায় অতি সোনকালে আমি কাজিনছবোৰে এটা গেট টুগেডাৰ